হিন্দু ধৰ্ম অনুসৰি শাওণ মাহটো ভগৱান শিৱৰ নামত অৰ্পিত কৰা হৈছে। পৌৰাণিক কথা মতে ইয়াৰ লগত সমুদ্ৰ মন্থনৰ এটা বিশেষ ঘটনা জড়িত হৈ আছে। হিন্দু পৌৰাণিক কথা অনুসৰি সমুদ্ৰ মন্থনৰ সময়ত দেৱতা আৰু অসুৰ উভয়ে একত্ৰিত হৈ সাগৰ মন্থন কৰি অমৰত্বৰ বাবে অমৃত লাভ কৰিছিল। সাগৰৰ পৰা ওলাই অহা সকলো ভাল বস্তুৰ লগতে হলাহল নামৰ এক মাৰাত্মক বিষ ওলাই আহিছিল, যাৰ দ্বাৰা গোটেই বিশ্বকে নিঃশেষ কৰি দিয়াৰ ভাবুকি আহিছিল। এই সংকটৰ মাজতে মহাদেৱে বিষ যাতে বিশ্বব্ৰহ্মাণ্ডত বিয়পিব নোৱাৰে তাৰ বাবে নিজে সেই বিষ পান কৰি লৈছিল। এই কাৰ্যই মহাদেৱৰ ডিঙিটো নীলা কৰি পেলাইছিল। বিষ সেৱনৰ কাৰ্যই মহাদেৱৰ শৰীৰত অপৰিসীম যন্ত্ৰণা আৰু উত্তাপৰ সৃষ্টি কৰিছিল। সেয়েহে তেওঁক সহজ আৰু শান্ত কৰিবলৈ দেৱতাসকলে তেওঁৰ ওপৰত গংগাজল ঢালিবলৈ ধৰিলে। তেতিয়াৰ পৰাই মহাদেৱক জল বা পানী আগবঢ়োৱাৰ প্ৰথা আজিও প্ৰচলিত হৈ আছে। হিন্দু ধৰ্ম অনুসৰি শাওণ মাহত মহাদেৱক জল দি পূজা অৰ্চনা কৰিলে মহাদেৱ অতি সোনকালে প্ৰসন্ন হয় আৰু ভক্তৰ মনোকামনা পূৰণ কৰে। হিন্দু ধৰ্ম অনুসৰি শাওণ মাহত মহাদেৱক জল আৰু এটা বেলপাত দি সেৱা কৰিলে মহাদেৱে ভক্তৰ ওপৰত বিশেষ কৃপা প্ৰদান কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।